এই অৱস্থা হৈছে চাওক এয়া এই জোতা এই চাওক বাইক চাইক আহি ধ্বংস কৰি দিয়ে হে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি গৈ আছোঁ গাঁৱত চাই থাকক এটা তামাম ব্লগ হ'ব তো বৰষুণ দি আছে এতিয়া নকৰোঁ গাড়ীত উঠাৰ পিছত ভিডিঅ' বনাই আছোঁ মোবাইল দি কৰি আছোঁ তো বৰষুণত পানী পৰিলে বৰষুণৰ পানী মোবাইলত পৰিলে বেয়া কথা চাই থাকক এতিয়া ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ পালোঁ ডাউন টাউন তো বলক দেখাই আছোঁ একফালৰ পৰা যিফালেৰে যাওঁ গোটেই দেখাই যাম চাই থাকক ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আমি গৈ আছোঁ গাঁৱত মানে মই গৈ আছোঁ গাঁৱত আপোনালোককো লৈ যাই আছোঁ বহুত দিন পিছত উলুবাৰী ব্ৰিজ এফালে অহা নাছিলোঁ মানে ইফালেৰে কলেজে আহোঁ তো কলেজটো সেই ফাৰ্ষ্টৰ লকডাউন দিয়াৰ পৰাই বন্ধ তো অহাই নাছিলোঁ আজি আহিলোঁ ভাল লাগিল কলেজৰ ৰাস্তাটো চাই মনত পৰি গ'ল আকৌ কলেজলৈ কি কৰিব উপায় নাই লকডাউন যাবতো নোৱাৰোঁ কলেজটো আহিব নোৱাৰোৱে দুখ তো ইয়াব গাইজ ফাইনেলি আহি পালোঁ জালুকবাৰী আৰু সেই চাওক তাত লিখা আছে সেইখন আমাৰ ডক্টৰ ভূপেন হাজৰিকা সেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৰণত বনোৱা এইখন চাওক গুৱাহাটী ইউনিভাৰ্চিটি আৰু সেইফালেৰে আমি যাম মানে আপোনাৰ ৰাইট ছাইডৰ সেইফালে গ'লে শৰাইঘাট পায় আৰু সেইফালেৰে আপোনাৰ বাইহাটা হওক ইফালে ৰঙিয়া নলবাৰী সেইবিলাক পায় আৰু ইফালেৰে গ'লে আপুনি আজাৰা তাৰপিছত মিৰ্জা এইবিলাক বকো চকো এইবিলাক পাই থাকিব তো আমি গৈ আছোঁ ইফালেৰে তো বলক চাই থাকক এনজয় কৰক ভিডিঅ'টো গাইজ ফাইনেলি পালোঁ আজাৰা গাড়ীখন অলপ ৰখাইছে আহোঁতে ৰাস্তাত চালোঁ ক'ৰবাত পানী উঠিছে তো ভাল নালাগে এনেকৈ আৰু দেখাই আছোঁ বেক কেমেৰা কৰি চাই থাকক যদি ৰাস্তাত ভাল বস্তু পাওঁ দেখাই যাম যিবিলাক দেখাব লগা আৰু বেছিভাগ ইয়াতে ভইচ অভাৰ কৰিব লাগিব কাৰণ মানে বহুতকেইটা ৰিজন আছে গৈ আছোঁ প্ৰাইভেট গাড়ী প্ৰাইভেট মানে হেৰি ইয়াতে ওলা উবেৰৰ হয় আমি ভাড়া কৰিছোঁ গৈ আছোঁ তো বতাহৰ আৱাজ বহুত আহে ইফালে গাড়ীৰ আৱাজ তো বেছিভাগ ভইচ অভাৰে কৰিব লাগিব চাই থাকক মই বেক কেমেৰাদি দেখাই আছোঁ তো চাওক গাইজ এই চাওক মূৰা বিক্ৰী কৰি আছে ৰাস্তাই ফুৰি আৰু এই সন্মুখত এটা ৰাস্তা দেখা পাই আছোঁ তাত মানে এনেকুৱা এই কিছুমান চিনেমাত শ্বুটিঙত যে দেখায় গাড়ী এখন আহি থাকে মানে তলৰ পৰা দেখাই দিয়ে মানে ওপৰৰ পৰা এনেকৈ আহি যায় সেনেকুৱা অলপ আছে ধৰক আমাৰ এইখিনি ডাউন আকৌ অলপ আপ আকৌ পিছত ডাউন সেনেকুৱা আৰু ধুনীয়া লাগে চালে তামাম চাই থাকক এইখিনি ৰাস্তাখিনি চাওকহে দুই চাইডে ফৰেষ্ট মাজত ৰাস্তা কি ধুনীয়া এটা পৰিৱেশ চাওকচোন কি ধুনীয়া দুই চাইডে ফৰেষ্ট মাজেদি ৰাস্তা যেতিয়া আপুনি অকলে ড্ৰাইভ কৰিব চাওকচোন কিমান ধুনীয়া লাগিব অলপ ইমেজিন কৰক চাওক কি ধুনীয়া এই তামাম মজা লাগেহে অলপ মানে এনেই মাজে এনেই থাকিলে কেতিয়াবা যদি আপোনালোকৰ ট্ৰেভেলিঙৰ চখ আছে ফুৰিবচোন এইবিলাক তামাম লাগে বকো ক্ৰছ কৰিলোঁ তো এতিয়া নকওঁ বাৰু বাইকখিনি এনেই ভইচ অভাৰে কৰিব লাগিব কাৰণ ইয়াতে আপোনাৰ গাড়ীৰ আৱাজ বতাহৰ আৱাজ বেছিকৈ আহে খিৰিকী খুলি দিছোঁতো আৰু মোবাইলেৰে কৰি আছোঁতো এটা প্ৰব্লেম হয়
একশ্যন কেমেৰা নাই ন, হিলি থাকে বহুত, তো ভিডিঅ' কোৱালিটিটো ইমান ভাল নাহিব। তো চাই থাকক। ইয়াতেও চাওক কি ধুনীয়া 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 ৰাস্তা, মানে দুই চাইডে মানে ফৰেষ্ট, মাজত ৰাস্তা, ইফালে গাড়ী চলি আছে, কি ধুনীয়া। আৰু নকওঁ আৰু তামাম লাগিছে মোৰ মুঠতে, মই মুঠতে ক'ব নোৱাৰোঁ, তামাম লাগিছে। তো চাই যাই থাকক, মই ধুনীয়া ধুনীয়া জাগা বা ধুনীয়া এনেকুৱা কিবা পালে কেপচাৰ কৰিম, মই দেখাম। তো চাই থাকক। মই এইটো এনেও ভইচ অভাৰে কৰি আছোঁ, কাৰণ মই আগতে কৈছোঁ ন ভইচ অভাৰ কৰিব লাগিব, বিকজ তাত বতাহৰ আৱাজ কিবা কিবি ঢেৰ চাৰা। আৰু অলপ আগত এটা ক্লিপ দেখা পালে, সেইটোত দেখাই পাইছে গাড়ীত দেউতাই বম জোৰে জোৰে গান লগাই থৈ দিছে। তো সেনেকৈও আৱাজ চাৱাজ ভালকৈ নাহে। তো চাই থাকক, এনজয় কৰক ভিডিঅ'টো। আগত মই ধুনীয়া এটা বস্তু দেখা পাই আছোঁ, চাব নেকি? দুজনী মহিলাই সেয়া চাওক, মাছ মাৰি আছে, দেখিছে? তামাম। ইয়াতে মই আৰু আগতো দেখা পাই আহিছোঁ এনেকৈ মাছ মাৰি থকা। তো এতিয়াও দেখা পালোঁ, তাতে কেপচাৰ কৰিব নোৱাৰিলোঁ, ইয়াতে কেপচাৰ কৰিলোঁ। তো ধুনীয়া লাগে এইবিলাক চাই। গাঁৱত যেতিয়া আপুনি গৈ থাকিব, এইবিলাক চাই চাই গৈ থাকিব, এইবিলাক চাই চাই গৈ থকাৰ আমেজেই বেলেগ। যিমানে লং জাৰ্ণি যিমানে হয়, সিমানে আমেজটো বেলেগ। সেয়া শ্বৰ্ট জাৰ্ণি হ'লে অলপৰ পৰা অলপ আপুনি কি চাব, এইবিলাক জেগাত দেখা যায়। এই চাওক, পানী টানি উঠিছে বাৰিষাৰ কাৰণে, বৰষুণ দি আছে। তো এনেকুৱা ইয়াতে পানী উঠিছে, ছাইডত ক'ৰবাত খেতি কৰি আছে, ক'ৰবাত চাইডে চাইডে গৰু লৈ গৈ আছে মানুহে, ক'ৰবাত আপোনাৰ চাইকেল চলাই গৈ আছে। তামাম লাগে সেই মুঠতে এইবিলাক জেগাত গ'লে আপুনি যেতিয়া আপুনি নিজে ফ্ৰেণ্ডৰ লগত যাব ন, তেতিয়াৰ মজাটো আৰু একদম আল্টিমেট হ'ব। যেতিয়া ফেমিলিৰ লগত যায় সিমানো এনজয় নহয়, কিন্তু আল্টিমেট হ'ব যেতিয়া আপুনি ফ্ৰেণ্ডৰ লগত যায়। তো ভিডিঅ'টো চাই থাকক। মই আগত আৰু দেখাই আছোঁ ধুনীয়া ধুনীয়া বস্তু, যি পাওঁ, যি কেপচাৰ কৰিব পাৰোঁ। চাই থাকক চাব দেই, চাই থাকক। তো ফাইনেলি ৰংজুলি পালোঁ। আচ্ছা, মই কোৱা নাই মই ক'ত যাই আছোঁ, আমাৰ গাঁৱত গৈ আছোঁ। ফাৰ্ষ্টতে কৈছিলোঁ গাঁৱত গৈ আছোঁ, কিন্তু ক'ত সেইটো কোৱা নাছিলোঁ। লোৱাৰ আছামৰ লোৱাৰ আছাম ফেমাছ হয় আপোনাৰ নলবাৰী, বৰপেটা, বাইহাটা, সেইবিলাক চাইড লোৱাৰ আছামৰ ফেমাছ জেগা। আৰু আপাৰ আছামটো বেছিভাগ চবে চিনিয়ে পায়, কিন্তু লোৱাৰ আছামৰ এইবিলাক জেগা বহুত কম মানুহে চিনি পায়। ধৰক বক' হওক, আজাৰা, মিৰ্জা, বক' এইবিলাক খুব কম মানুহে চিনি পায়। তো আমি গৈ আছোঁ লক্ষীপুৰ, এইটো আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট পৰে। এইবিলাক কৃষ্ণাই, দুধনৈ, দুধধৰা এইবিলাক বহুত কম মানুহে চিনি পায়। তো দেখাই আছোঁ আজি, চাই যাওক কি হয়। আৰু বতাহৰ আৱাজৰ কাৰণে মই একো সেনেকৈ কোৱা নাই, বেছি ভইচ অভাৰে কৰিম চাগে নহয়, কৰিমেই। গাড়ীখন ৰখাইছে কাৰণে মই ক'লোঁ, এতিয়া ৰখাই আছে তেতিয়া মই কৈ আছোঁ, নহ'লেতো ক'ব নোৱাৰোঁ, কাৰণ বতাহৰ আৱাজ বহুত, তাৰপিছত গাড়ীৰ আৱাজ, বেলেগ গাড়ী আহে সেইবিলাক আৱাজ মই দেখাই আছোঁ। চাব, বাছ এখন যাব ইফালে এতিয়া, সেই চাওক, বাছ বিন্দাছ চলি আছে, তাৰপিছত সৰু সুৰা কামৰ গাড়ীবিলাক চলি আছে। ইফালে ইফালে ড্ৰাইভাৰ আংকুল আছিল, মানে নামিছে, তাৰপিছত আব্বা আহিছে, পিছফালে নাই, নামিছে। তো তো চাই থাকক, অলপ এনজয় কৰক ভিডিঅ'টো, চাই যাওক। মই দেখাই যাই আছোঁ ৰাস্তা কেনেকৈ দেখাব পাৰোঁ। এইটো ফাৰ্ষ্ট ব্লগ হয়, তো ইমান ভালকৈ নোৱাৰিবও পাৰোঁ। তো চাই যাওক কি হয়। আহোঁতেও চাগে এটা ব্লগ বনাম, যদি পাৰোঁ দেন সেইটো ভালকৈ বনাম, যদি ভালকৈ বনাব পাৰোঁ। আহোঁতেতো দেৰি হ'ব, 2 সপ্তাহটো আৰু বন্ধ আছে। তো 2 সপ্তাহৰ পিছতহে যেতিয়া খুলিব, তাৰপিছতে মানে কথাটো হ'ল, গুৱাহাটীত থাকি বহুত ব'ৰ লাগি গৈছে।
অকলে থাকিব লাগে, লকডাউন, তাতে ওলাব নোৱাৰোঁ। লগৰবিলাক ইফালে বেলেগ বেলেগ জেগাত থাকে, যিবিলাক আমাৰ জেগাতে আছে, মানে মটৰীয়াতে আছে, মই মটৰীয়াত থাকোঁ, মটৰীয়াতে আছে। সেইবিলাকো ধৰক ওলাব নোৱাৰোঁ নে এতিয়া লগ কৰিম, ইফালে কৰোণাৰ ছিজন, কি ক'ব, তো লগ কৰিবতো নোৱাৰে। তো সেইকাৰণে আৰু ভাবি আছোঁ গাঁৱত যাওঁ, অলপ এনজয়ো হ'ব। তো গাঁৱত খুৰাহঁত আছে, তাৰপিছত জেঠাৰ ল'ৰা আছে, মিন্স মোৰ ভাইটি হ'ব। তো অলপ মানে ধৰক অলপতো ফ্ৰী হৈ থকা যাব, সেইকাৰণে গাঁৱত যোৱা হৈ আছে। তো চাই থাকক পিছত কি হয়। আৰু এতিয়া আকৌ গাড়ী এৰিব, তো ড্ৰাইভাৰ আংকুল, তাৰপিছত পিছফালে মা, ইফালে আপ্পা, এই দেখা নাযায় সেইটো, ইফালে এইটো আপ্পা। চাই থাকক, দেখাই আছোঁ আৰু। সেই সন্মুখত চাওক, ওপৰেদি ট্ৰেইন লাইন গৈছে আৰু তলেদি আমি যাম এতিয়া। সেই চাওক, দুই চাইডে ট্ৰেইন লাইন, এতিয়া তলেদি আমি গৈ আছোঁ। আমি এতিয়া যিফালেৰে গৈ আছোঁ, দুই চাইডে খেতি আছে। এতিয়া চাওক, বানপানীৰ কাৰণে দুই চাইডৰে খেতি বেয়া হৈছে, এই ইফালৰ ছাইডৰো, লেফ্ট ছাইডৰো, আকৌ ৰাইট ছাইডৰো। মানে পানীয়ে চব শেষ কৰি দিছে, গোটেই শেষ কৰি দিছে। ৱাও ভিউ চাওক না, সেই চাওক সন্মুখত পাহাৰ, দেখিছে কি ধুনীয়া, সন্মুখত পাহাৰ, দুই চাইডে খেতি, মাজতে ৰাস্তা। ভিউ চাওক না, ভিউ ৱাও, তামাম লাগিছে, তামাম। মোৰতো তামাম লাগিছে, আপোনালোকৰ নাজানো, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মোৰ কিন্তু তামাম লাগিছে। ও চেংকি মদম লগালি ক চেং পগদা কৰিলি ক ও চেংকি মদম লগালি ক ও চেং পগদা কৰিলি ক ও চেং তোৰে প্ৰেম সাগৰত ক ও চেং জাপে মই দিলং ক তই মন মই না। সন্মুখত চাওকচোন, সেইটো কি গাঁও মই নাজানো, কিন্তু চাওকচোন কিবা এটা বজাৰ বহিছে নেকি। একো মানে নিয়ম কানুন, একো মানি ছিষ্টেম নাই তাত। বেছিভাগৰ নহয়, প্ৰায়ভাগৰে মাস্ক নাই। উইদাউট মাস্ক বিন্দাছ, চাওকচোন ছ'চিয়েল ডিষ্টেঞ্চ নাই, একো নাই, বিন্দাছ আৰু ঘূৰি আছে। এনেই কেনেকৈ হ'ব। এইখিনি জেগাৰ নাম মানে আগিয়া হয়। আৰু সন্মুখৰ এই ৰাস্তাখিনি যে দেখা পাই আছে, আগতে একদম খলা বোমা হৈ আছিল, একদম মাজে মাজে গাঁতা কিবা কিবি, মানে গাড়ী ভালকৈ যাব নোৱাৰা টাইপ। আৰু এতিয়া চাওকহে কি ধুনীয়া কৰিছে একদম। এতিয়া আপোনাৰ ক'ব গ'লে স্পীড ব্ৰেকাৰো নাই চাগে, মই ইমান লক্ষ্য নকৰিলোঁ, হ'লেও স্পীড ব্ৰেকাৰো নাই চাগে, ইমান ফিনফিনীয়া কৰি দিছে। আৰু চাওক ৰাস্তাৰ চাইডে চাইডে বজাৰ চজাৰ বহিছে, দোকান চোকান বহিছে ফল মূলৰ। ইয়াতেও কিবা কৰি আছিলে। তো ভিউও চাওক না, কি ধুনীয়া ভিউ। ৰাস্তাৰ দুই চাইডে চাওক খেতি, আৰু ছাইডত খেতিয়কে খেতি কৰি আছে। খেতিত মতা মাইকী চব মিলি খেতি কৰি আছে। আৰু এই বাৰিষাতো খেতি বহুত নষ্ট হৈছেতো, তো মেবি সেইবিলাকো আৰু ভালকৈ কৰি আছে। তো ইহঁতৰো কষ্ট বহুত হয়। তো বাৰু যি কি নহওক, ধুনীয়া লাগিছে চাই, ভিউখিনিও ধুনীয়া আছে। আৰু চাওক না, ৰাস্তা চাওক না, কি ধুনীয়া, কি ফিনফিনীয়া। ভিউও চাওক না, কি ধুনীয়া ভিউ। তো ইমান বস্তু দেখাই আছোঁ, ইমান কষ্ট কৰি দেখাই আছোঁ, মোবাইল দি ৰেকৰ্ডিং কৰি দেখাই আছোঁ। তো লাইকটো নহয়, মুঠতে লাইকটো লাগে না। হিন্দীত কিয় কওঁ, আমি অসমীয়াতে কৈ আছোঁ না। তো লাইক এটা লাগে, আৰু ছাবস্ক্ৰাইবো কৰি দিব মনত ৰাখি। আপোনালোকে যে দেখি আছে লেফ্ট ছাইডৰ সেই গছবিলাক, তাত বেছি ৰবৰ খেতি কৰা হয়। মানে এইটো গছৰ পৰা কিবা আঠা ওলায়, আঠা ওলোৱাৰ পিছত সেই আঠা লৈ কেনেকৈ বা ৰবৰ বনায়, মই ইমান ভালকৈ নাজানো। তো ইয়াতে সেইটো গছ বহুত আছে, একদম গোটেই ফৰেষ্টতে বেছি সেইটো গছে, ৰবৰ গছে। ৰাস্তা চাওক না, কি ধুনীয়া ৰাস্তা। এই চাওক না, চাৰিওফালে মানে দুই চাইডে ঘৰ চৰ নাই নে, ধুনীয়া লাগে এনেকুৱা ৰাস্তাত। তো চাওক
এতিয়া বাৰু একেবাৰে গাড়ীৰ পৰা নামি দেখাই আছোঁ। এতিয়া আৰু নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘল হ'ব নহ'লে। বাৰু চাই থাকক, গাড়ীৰ পৰা নামি দেখাই আছোঁ। ত' গাইজ মই এইখিনি আৰু পিছত ভাবিছিলোঁ নেদেখাওঁ, ইয়াতে চাওক ইমান বানপানী চানপানী হৈছে কিবা কিবি। তাৰপিছত এই ব্ৰিজৰ প্ৰায় ওচৰ পাইছে পানী, তো সেইকাৰণে দেখালোঁ আৰু। এই বানপানী মানুহবিলাক এই চাইডে টাইডে শিবিৰ লৈছে, সেই চাওকচোন ঘৰ চৰ ডুবি গৈছে, মানে নেদেখাই নোৱাৰিলোঁ আৰু। তো চাই থাকক, এতিয়া মই লাষ্টত নামি কিনে দেখাই আছোঁ। চাওক অৱস্থা, এই অৱস্থা হৈছে, জোতা তোতা খুলি ল'ব লগা হৈছে, সেই পানী দেখিছে নহয়। এই চাওক পিছফালে, কি কৰিব আৰু এই উপায়। গাঁৱত অহাৰ মজা পাইছোঁ, ভাবছিলোঁ অলপ এনজয় হ'ব, এই এনজয় বুজিছে। এই চাওক ইফালে ভুটভুটি চলি আছে, তাকো ইমান মানুহ লৈ, উইদাউট আপোনাৰ কি ক'ম এতিয়া, নিয়ম চিয়ম মানা নাই আৰু, বাদ বাকী বাদ। এইফালে এটা দলং আছিলে, এইফালে গৈছে, চব গ'ল, চব ডুবিছে। চাইছে এনে আপোনালোকে বাৰিষাৰ দিনত নহয়, যেতিয়া বাৰিষা চাৰিষা শেষ হয় তেতিয়া ফুৰিব পাৰে আহি। এতিয়া আমি গোৱালপাৰা আছোঁ বাৰু, এনে ভাবিছিলোঁ ধুবুৰী যাম, নাই তাত নাযাওঁ চাগে, ঠিক নাই, নাযাওঁ বেছিকৈ, মানে বেছি ইচ্ছা, যোৱাৰ ইচ্ছা নাই। এই অৱস্থা হৈছে, চাওক এয়া এই জোতা, এই চাওক এই চাওক এই চাওক, বাইক চাইক আহি ধ্বংস কৰি দিয়ে। এই জোতা হাতত, কান্ধত বেগ আছে। ফাইনেলি আহি পালোঁ অলপ দেৰি হ'ল। আহি অলপ ফ্ৰেছ হ'লোঁ, ভাত চাত খাই ল'লোঁ। তো বহুত কষ্টকৈ ভিডিঅ'টো বনালোঁ, চালে নহয় লাষ্টত, মানে পানী কেনেকুৱা। ফাৰ্ষ্টত ক্লিপ এটাও দি দিছোঁ বাৰু, তো চালে, দি দিছোঁ মানে দি দিম, এতিয়ালৈকে দিয়া নাই। তো চালে ভিডিঅ'টো, তো সিমান কষ্টকৈ বনাইছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোত, যদি নহয় নতুনেই হ'ব, কজ মোৰ নতুন চেনেল হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। চাওক ইমান ধুনীয়া জেগা দেখালোঁ, ইমান কষ্টকৈ ভিডিঅ'টো বনালোঁ, ব্লগটো বনালোঁ, তো ছাবস্ক্ৰাইবটো কৰিবই লাগিব না, কৰিব দে। দিয়ক দে, বাই বাই, টাটা।